Welcome to my channel. মই বেবিয়ে মোৰ আন এটি ব্লগলৈ আপোনালোকলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালে আছে। ময়ো আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত ভালে আছো। মোৰ ভাল লগা কাম মই ভাল পোৱা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি ভাল পাওঁ। সো সেইবাবে আকৌ আপোনালোকৰ মাজলৈ আহিছো। আজি দিনটো মই কেনেদৰে পাৰ কৰো, আজি দিনটোৰ ৰেচিপি, আজি দুপৰীয়াৰ মই কি তৰকাৰী বনাওঁ এইখিনি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছো। সকলোৱে চাগে জানে ঔটেঙা শৰীৰৰ বহুত হেলদি হয়, হেলদি পাচলি হয়, বহুত বেমাৰ আজাৰৰ কাৰণে আমাৰ উপকাৰ হয়। নৰসিংহ পাত, পুদিনা পাত, ধনিয়া পাত এইবিলাকৰ চাটনি বনাই খালেও বহুতখিনি আমি উপকাৰ পাওঁ, হয়নে নহয়? গতিকে এইখিনি আপোনালোকৰ মাজলৈ মই শ্বেয়াৰ কৰিব বিচাৰিছো। গতিকে মোৰ ব্লগটো চাই যদি ভাল পায় প্লিজ লাইক কৰি দিব, সাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আপোনালোকৰ অকণমান মৰমে কাম কৰাৰ অলপ উৎসাহ পাওঁ, অলপ কৰি মোৰ মনটো ভাল লাগে। তেতিয়া আপোনালোকৰ মৰমত আগুৱাই যোৱাৰ কাৰণে প্লিজ ভাল পালে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক তেনেহ'লে আমি পাকঘৰলৈ যাওঁ। এতিয়া ৰাতিপুৱা বনাইছিলোঁ এইখিনি মই ওট চিলা আৰু দিছিলোঁ মগু। ৰাতিপুৱাৰ সাজতে খোৱা হৈছে বাৰু। এতিয়া মই দুপৰীয়া সাজ বনাওঁগে। এইখিনি মই বাদাম লৈ লৈছোঁ, অকণমান মই ক্ষীৰে ভাজি ল'ম। এতিয়া বাদাম আৰু এখনি মই চাটনি বনাম, আপোনালোকে খাই চাবচোন। বাদামখিনি মই মিক্সাৰত অলপ পেষ্ট বনাই লৈ লৈছোঁ। তাতে নহৰু, পিঁয়াজ, জলকীয়া অলপ দিছোঁ। এয়া মোৰ বাদামৰ চাটনি হ'ল। এতিয়া লৈ লৈছোঁ মই ঔটেঙাখিনি বইল কৰি লৈ লৈছোঁ। এতিয়া ঔটেঙাখিনি বইল কৰি অকণমান ভাজি ল'ম। পিছত সৰু মাছেৰে এখন ঔটেঙাৰ জোল বনাম। এতিয়া মোৰ ঔটেঙাৰ জোল ৰেডি হৈ গ'ল। আমাৰ গছৰ অমিতা। হাই গাইজ, দিনটো কাম কৰি ঠিক আবেলিহে আপোনাৰ ওচৰলৈ আহিছোঁ। জাষ্ট অকণমান লগত শ্বেয়াৰ কৰিছোঁ মোৰ ভাল পোৱা এখন তৰকাৰী। মই খুবেই ভাল পাওঁ ঔটেঙাৰ জোল। আপোনালোকেও কেতিয়াবা মোৰ দৰে বনাই খাই চাব। জাষ্ট অকণমানহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে এদিন বনাই খাই চাবচোন, শৰীৰৰ কাৰণেও খুব উপকাৰীয়ে হয়। প্লিজ মোৰ ব্লগটো চাই ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই। পুনৰ এটি নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ নিশ্চয় আহিম।